চিকেন বিৰিয়ানী আমাৰ ঘৰতে অতি সহজে বনাব পাৰি। তাৰ কাৰণে চিকেন 1 কেজি ডাঙৰকৈ কাটি ভালকৈ চাফা কৰি ধুই লৈ অলপ সময় পানীটো এৰিবৰ কাৰণে ৰাখিব লাগে। তাৰপিছত চিকেনখিনিত আদা নহৰু পেষ্ট, জিৰা ধনিয়া, জলকীয়াৰ গুড়ি মিক্স কৰি আৰু নিমখ লগত দৈ 1 কাপমান দি ভালদৰে মিক্স কৰি অলপ সময়ৰ কাৰণে থৈ দিব লাগে। ইয়াৰ পিছত কেৰাহীটো জুইত বহাই গৰম হ'লে তাত মিঠাতেল অলপ দি গৰম হোৱালৈ অপেক্ষা কৰিব লাগে। গৰম হোৱাৰ পিছত মেগনেট কৰি থোৱা চিকেনখিনি দিয়াৰ আগত কেৰাহীটোত তেজপাত, গৰম মছলা দি অলপ লৰাই মেগনেট কৰা চিকেনখিনি এপিচ লাহে লাহে দিব লাগে। ইয়াৰ পিছত লাহে লাহে লৰাই থাকি অলপ সিদ্ধ হোৱালৈকে 25-30 মিনিটমান সময় কম জুইত পকাব লাগে। ইয়াৰ পিছত অন্য এটা কেৰাহীত পানী দি তাত গৰম মছলা, জায়ফল, জায়িকা লগতে নেমু অলপ দি পানীটো বইল হ'ব এৰি দিব লাগে। তাত অলপ নিমখ দি বইল হোৱালৈ অপেক্ষা কৰিব লাগে। বইল হোৱাৰ পিছত বাসমতি ৰাইচ যিখিনি আমি আধা ঘণ্টাৰ কাৰণে পানীত তিয়াই থ'ব লাগে, সেই পানীত তিয়াই থোৱা
বাসমতি ৰাইচখিনি পানী গৰম হোৱাৰ পিছত লাহে লাহে চাউলখিনি তাত দিব লাগে। ইয়াত অলপ কেওৰা ৱাটাৰো দিয়া হৈছে, ফ্লেভাৰ ভাল হয়। চাউলখিনি 70% বইল হোৱালৈকে অপেক্ষা কৰিব লাগে। বইল হোৱাৰ পিছত 70% বইল হোৱাৰ পিছত কেৰাহীটো নমাই থৈ পানীখিনি এৰি দিব লাগে। ইয়াৰ পিছত অন্য এটা কেৰাহীত অলপ ঘি লৈ ভালদৰে বৰ্তনটো চাৰিওফালে ঘূৰাই দিব লাগে। লগতে তাত অলপ ফুড কালাৰ, অনিয়ন ফ্ৰাই, গোলাপ জল, মিঠা আতৰ, ঘি লাগিব। কেৰাহীটোত ঘি দিয়াৰ পিছত চাউল অলপ তৰপকৈ তাত অলপ সাধাৰণ নিমখ, চিকেন অলপ পৰিমাণে তৰপকৈ দিব লাগে। লগতে আলু অলপ আগতে বইল কৰি থোৱা আছিলে, বইল আলুখিনি চিকেনৰ লগত মিক্স কৰি ৰখা হৈছে। চিকেনখিনি দিয়াৰ পিছত বাসমতি ৰাইচ আৰু এক তৰপ, তাৰপিছত অলপ ফুড কালাৰ চাৰিওফালে ঘূৰাই দিব লাগে আৰু অনিয়ন, ঘি অলপকৈ দি বৰ্তনটো ফুল হোৱাৰ পিছত জুইত ফুল ফ্লেমত 15 মিনিট ৰাখিব লাগিব। তাৰপিছত হাফ ফ্লেমত 10 মিনিট ৰখাৰ পিছত খোৱাৰ কাৰণে ৰেডি হৈ যাব।
এতিয়া আমাৰ ৰেডি হৈ গ'ল। ঢাকনিখন মাৰি আমি এতিয়া জুইত আধা ঘণ্টাৰ কাৰণে ফুল ফ্লেম আৰু হাফ ফ্লেমত বহাব লাগিব। এয়া বহাৰ আগতে সৰু কেৰাহী এটাত পানী থৈ পানীৰ ওপৰত আমাৰ কেৰাহীটো ৰখা হৈছে যাতে ভাপত সোনকালে সিদ্ধ হৈ উঠে। এতিয়া আমি খোৱাৰ কাৰণে ৰেডি।